Hello everyone, welcome back to my channel. আজি লৈ আহিছো কচু গুটিৰ সৈতে মাছৰ আঞ্জাৰ এটা টেষ্টি ৰেচিপি। খাবলৈ বহুতেই ভাল হয়। আপুনি যদি কচু খাই ভাল পায় তেনেহলে এইদৰে এবাৰ নিশ্চয় বনাই খাই চাব। সঁচাকৈ কচুৰে সৈতে মাছৰ আঞ্জা খাবলৈ বহুতেই টেষ্টি হয়। আহকচোন মইনো কিদৰে কচুৰ সৈতে মাছৰ আঞ্জা বনাইছো চাই লওঁচোন আহক। তেনেই সহজভাৱে বনাইছোঁ, সকলোৱে বনাব পৰাকৈ কম মছলাৰে বনাইছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু এটা কথা কৈ থওঁ, যিসকল নতুন দৰ্শকে মোৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাইছে সেইসকলে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিয়ে যেন, তেতিয়াহে মই পঠোৱা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ তেওঁলোকে পোনপ্ৰথমেই পায়। তেন্তে আহকচোন আৰু দেৰি নকৰি আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। এয়া মই কচু লৈ লৈছোঁ। কচু মোক ইয়াৰ এটা হ'লেই হ'ব, যিহেতু মাছৰ আঞ্জাত বেছি কচুৰ প্ৰয়োজন নহয়। ইয়াৰে মই ডাঙৰ কচুটোৰ ওপৰৰ বাকলিটো কাটি ধুই পেলাই টুকুৰা কৰি ল'ম। ভিডিঅ'টো চাই থাকিব। এয়া মই কচুটো টুকুৰা কৰি ল'লোঁ আৰু লগত লৈছোঁ ভজা মাছ, ভজা ৰৌ মাছ 5 পিচ। মাছখিনি ভজাটো আপোনালোকক নেদেখুৱালোঁ, যিহেতু সকলোৱে মাছ ভাজিব জানেই। এতিয়া আহকচোন মই কি কৰোঁ চাওঁ। এতিয়া মই গেছত কেৰাহী এখন পাতি লৈছোঁ। কেৰাহীখন গৰম হোৱাত মই ইয়াত অকণমান মিঠাতেল দি লৈছোঁ। তেল আপোনালোকে নিজৰ জোখ অনুসৰি লৈ ল'ব। যিহেতু ইয়াত বহুত তেলৰ প্ৰয়োজন নহয়, সেইবাবে মই অকণমান তেলেই দিছোঁ, প্ৰায় 2 চামুচমান তেল হ'ব। তেলখিনি গৰম হৈ অহাত মই ইয়াত পাঁচফোৰণ দি দিছোঁ। এয়া মই পাঁচফোৰণ দি ল'লোঁ। পাঁচফোৰণখিনি ফুটি উঠাত মই কাটি ৰখা পিঁয়াজ দি দিছোঁ। এটা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছিলোঁ, সেইখিনি দি দিছোঁ। লগতে মই অলপ খুন্দি লোৱা নহৰু আদা পেষ্ট দি দিছোঁ। নহৰু আদাখিনি মই মিক্সিত পিছা নাই, যিহেতু মই খুন্দনাতে খুন্দি লৈছোঁ, মিক্সিত নিপিচিলেও হয়। এইখিনি এতিয়া মই ভালদৰে ভাজি লৈছোঁ। অকণমান ভাজ খোৱাৰ পিছতে ইয়াত মই হালধি আৰু নিমখ এড কৰিম। মই ইয়াত হালধি এচামুচ দিম। হালধি জোখ অনুসৰি দি দিছোঁ আৰু লগতে সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। এতিয়া এইখিনিতে সময়তে মই কাটি থোৱা কচুখিনি দি দিম। এয়া মই কাটি থোৱা কচুখিনি দি দিছোঁ। এতিয়া মই ভালদৰে গোটেইখিনি মিক্স কৰি ল'ম, যাতে কচুৰ লগত মছলা, নহৰু আদা তেল আদি সকলোবোৰ যাতে ভালকৈ মিহলি হৈ যায়, সেইদৰে মিক্স কৰি ল'ম ভালদৰে। এতিয়া মই এইখিনি সময়তে অকণমান জলকীয়া গুড়ি দি লৈছোঁ। জলকীয়া গুড়িৰ লগতে মই জিৰা গুড়ি আৰু গৰম মছলাও দি দিছোঁ। এয়া গৰম মছলা দি দিছোঁ, লগতে মই অকণমান জিৰা গুড়ি দি দিছোঁ। আৰু ইয়াত মই একো মছলা এড নকৰোঁ। এইখিনি মই ভালদৰে মিক্স কৰি ল'ম। এতিয়া প্ৰায় 1 মিনিটমানৰ কাৰণে মই ঢাকি ৰাখিম। বেছি সময় নহয়, 1 মিনিটমান সময়ৰ বাবে ঢাকি ৰাখিম। এয়া 1 মিনিট ঢকাৰ পিছত এয়া মই আকৌ এবাৰ লৰাই ল'ম অকণমান। এতিয়া মই ইয়াত গৰম পানী দি দিম। মই বেছি গৰম পানী নিদিওঁ, অকণমান গৰম পানী দিছোঁ। কমকৈ পানী দি সিজাব লাগিব কচুখিনি। বহুত পানী দি সিজালে আঞ্জাখন খাবলৈ টেষ্ট নহয়। কমকৈ পানী দি সিজাব লাগিব। এতিয়া মই আকৌ 5 মিনিটমানৰ কাৰণে ঢাকি ৰাখিলোঁ। এয়া 5 মিনিটৰ পিছত
এয়া মোৰ কচুখিনি অকণমান সিজিবলৈ আৰম্ভ কৰিছে। বহুত টাইম নালাগে আৰু অলপ সময় হ'লেই হ'ব আৰু। এয়া আকৌ পুনৰ 5 মিনিটৰ পিছত মই ঢাকোনখন দাঙি দিছোঁ। এয়া মোৰ কচুখিনি অকণমান সিজিবলৈ আৰম্ভ কৰিছে। এয়া মই ভাঙি চাইছোঁ, ভালকৈ সিজা নাই আৰু অলপ সময় লাগিব। আকৌ মই অকণমান পানী দি আকৌ পুনৰ ঢাকি ৰাখিম। এয়া চাওক মোৰ কচুখিনি সিজিছে। এয়া মোৰ ধুনীয়াকৈ কচুখিনি সিজি আহিছে। এই কচুৰ আঞ্জাখন বনাবলৈ বহুত সময় নালাগে। কম কমকৈ পানী দি অতি সোনকালেই কচু আঞ্জাখন তৈয়াৰ হয়। এতিয়া মই নিজৰ জোখ অনুসৰি পানী দি লৈছোঁ। এতিয়া মই আকৌ ভালকৈ এটা উতল আহিবলৈ দিম। তাৰপিছত মই ইয়াত মাছ কেইটুকুৰা দি দিম। এয়া মোৰ কচু আঞ্জাখন উতলিবলৈ ধৰিলে। এতিয়া এইখিনি সময়তে মই মাছ কেইপিচ দি দিছোঁ। এয়া ৰৌ মাছ হয়, আপোনালোকে যিকোনো মাছ ল'ব পাৰে। ৰৌ মাছ, বাহু মাছ আদি যিকোনো মাছ ল'ব পাৰে। খাবলৈ সঁচাকৈ বহুতেই টেষ্টি হৈছে আঞ্জাখন। এবাৰ ট্ৰাই কৰি চাব আপোনালোকে, যিসকলে খোৱা নাই কেতিয়াও। ভাল লাগে খাবলৈ। এয়া মোৰ মাছৰ আঞ্জাখন ৰেডি হৈ গৈছে আৰু অকণমান সময়ৰ পিছতে মই গেছটো অফ কৰি দিম। এয়া মই গেছটো অফ কৰি দিছোঁ। এতিয়া মই আপোনালোকক ছাৰ্ভ কৰি দেখুৱাম। এয়া মই আপোনালোকক পৰিৱেশন কৰি দেখুৱাইছোঁ। কচু আঞ্জা এনেদৰে বনাই খাবলৈ বহুতেই টেষ্টি হয়। যিসকলে খোৱা নাই এবাৰ ট্ৰাই কৰি চাব। আমি খায়ে থাকোঁ বনাই ঘৰত, ভাল লাগে সঁচাকৈ। কচুটো এনেও দাইলত দি খায়ো ভাল লাগে বা তৰকাৰী কৰি খায়ো ভাল লাগে। মাছৰ আঞ্জা কৰি খাবলৈ আৰু টেষ্টি হয়। ভিডিঅ'টো কেনেকুৱা পালে চাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। তেন্তে আজিলৈ আহোঁ, বাই বাই।